হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মানে ইমান গৰম পৰিছে, ক'তো ওলাই যাব পৰা নাই। সেইকাৰণে ভাবিলোঁ এতিয়া অলপ আবেলি হৈছে, সেইকাৰণে ভাবিলোঁ অকণ ওলাই যাওঁ। ওলাই গৈ পেলাই অকণ মানে গম পাই মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ কাম আৰম্ভ হৈ আছে, গতিকে সেয়াও চাওঁগৈ। আৰু এটা জেগাত যাম, ক'ত যাম আপোনালোক পিছত দেখাম, গতিকে চাই থাকিব। আমি আহি এতিয়া পালোহি ৰাওনাপাৰ, আৰু ৰাওনাপাৰ এটা মানে এনেকুৱা এটা জেগা ৰৈছে, এইটো চাওক মোৰ পাছফালে। মানে এইটো এটা ৰজাদিনীয়া পুখুৰী হয়, এইটো মানে বহুত পুৰণা দিনৰ পুখুৰী, গতিকে ভাবিলোঁ অকণ চাওঁ আৰু আপোনালোককো দেখাওঁ। গতিকে চাওক, দুটামান চিনেমেটিক শ্বট চাই লওক। মানে এই পুখুৰীটো আগতে কি আছিলে, এই পুখুৰীটো আগতে বহুত লেতেৰা হৈ আছিলে, মানে বহুত ঘাঁহ বন গজি আছিলে। কিন্তু আজি কেইদিনমানৰ আগৰ পৰা ইয়াত কি কৰিছে, বহুত ধুনীয়াকৈ দেখিছে, পুখুৰীটো আঁতৰাই চাফ চিকুণ কৰি দিছে। এইফালে চাওক, সেয়া ধুনীয়া কৰি দিছে। আৰু পুখুৰীটো চাবৰ কাৰণে এয়া কি কৰিছে, এইখন ধুনীয়াকৈ এখন বনাই থৈছে। আৰু এইখিনি কাঠ নহয়, এইখিনি দেখিছে, এইখিনি পকাকৈ বনাই থৈছে। আৰু এয়া চাওক, বহিবৰ কাৰণে কিমান ধুনীয়া সুবিধা কৰি দিছে। আৰু এইখন ৰাওনাপাৰত মানে একেবাৰে ৰাস্তাৰ কাষতে আছে, আপোনালোক যদি আহে তেতিয়া চাব পাৰিব ধুনীয়াকৈ। এই পাৰ্কখনৰ কি আছে, ইয়াতে চব ধুনীয়া ধুনীয়া লাইটৰ ব্যৱস্থা দিয়া আছে, এইফালেও দিয়া আছে। আৰু এইফালে মানে যেতিয়া ৰাতি হয় তেতিয়া বহুত ধুনীয়া এটা ভিউ আহে। আৰু যদি কেতিয়াবা পাৰোঁ তেতিয়া আপোনালোকৰ ৰাতি ভিউটো দেখাবলৈ চেষ্টা কৰিম। আমি ৰাওনাপাৰৰ পৰা আহিলোঁ, আৰু এতিয়া আমি গৈ আছোঁ দক্ষিণপাট, মানে তাত আছে দলঙৰ কাম কৰি। গতিকে চাই আহোঁগৈ দলঙৰ কাম কিমান কি আৰম্ভ হৈছে, কিমান কি হৈছেগৈ। মই আগতে গৈ পোৱা নাই, দেখিছোঁ আঁতৰৰ পৰা, কিন্তু এইবাৰ আহিছোঁ, ভাবিছোঁ আপোনালোককো দেখাওঁ, আপোনালোকেও চাওক কিমান কি কাম আৰম্ভ হৈছে। আৰু চাই থাকক, ভিডিঅ' এনজয় কৰক। তো আমি পালোঁহি মাজুলী আৰু যোৰহাট সংযোগী য'ত দলঙৰ কাম আৰম্ভ হৈছে, সেই জেগা পালোঁহি। সেয়া দেখিছে মোৰ পাছফালে, দেখিছে, এইটো হৈছে মাজুলীৰ পৰা যিখন দলং আৰম্ভ হৈছে, সেয়া দলং আৰম্ভ হোৱাৰ এইটো হৈছে প্ৰথম খুঁটা। 2021 চনৰ 29 নৱেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি নিজেই এই খুঁটাৰ মানে উদ্বোধন কৰিছিলে, আৰু এয়া কাম চলি আছে। আৰু এইফালে চাওক, এই তাত যিখিনি প্ৰয়োজনীয় সামগ্ৰী সেইখিনি তাত ৰখা হৈছে। তাৰ পৰা এইফালে দেখিছে এই ৰাস্তাটোৱেদি অনা হয়, আৰু এইফালে লৈ যোৱা হয়। ব'লক অলপ আগবাঢ়ি যাওঁ, গৈ চামগৈ আমি কি আছে আৰু ইফালে কিমান খুঁটা আৰম্ভ হৈছে। আৰু এইখন যে দেখিছে খালী জেগা, এইখিনিতে 2 নম্বৰ খুঁটাৰ কাম আৰম্ভ কৰিব। বৰ্তমান আৰম্ভ কৰা নাই, কিন্তু পিছত এইখিনিতে 2 নম্বৰ খুঁটা আৰম্ভ কৰিব। আৰু এফালে ক্ৰমান্বয়ে এইটো দেখিছে 3, আৰু ইফালে 4, 5, 6 তেনেকৈ খুঁটাটো আৰম্ভ হৈ গৈ আছে। বৰ্তমান কোনো এতিয়ালৈকে কাম কৰা নাই বাৰু, বৰ্তমান কাম বন্ধ হৈ আছে। আৰু এইটো 3 নম্বৰ খুঁটা। আৰু এই যে দেখিছে এই ৰাস্তাটোৱেদি যিখিনি প্ৰয়োজনীয় সামগ্ৰী সেইখিনি অনা নিয়া কৰে। মই দেখাইছিলোঁ অথনি, সেই ঘৰটোৰ পৰা এইফালে এই ৰাস্তাটোৱেদি বস্তুখিনি অনা নিয়া কৰে কাম কৰিবলৈ।
এইটো যে দেখিছে এইটো 12 নম্বৰ খুঁটা বৰ্তমান 12 নম্বৰ খুঁটাৰ কাম আৰম্ভ হৈ আছে আৰু এইফালে যে দেখিছে এইটো এই ঘৰকেইটাতে যিখিনি মানুহে কাম কৰে সেইখিনি থাকে আৰু এইফালে এয়া দেখিছে মুখত নৈখন আৰু এইফালৰ পৰা খুঁটাখিনি যাব আৰু সেইফালে হাতীখালৰ পৰা কাম আৰম্ভ হৈছে তাত সংযোগ হ'বগৈ যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ দলঙৰ কাম কিমান কি আৰম্ভ হৈছে আৰু দেখিলে ৰাণাপা পুখুৰীটো কিমান ধুনীয়া কেতিয়াবা আহিলে তাত চাব আৰু যদি মোৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ